কিমা বনাবলৈ শিকিম সহজে ঘৰতে কেনেদৰে আমি কিমা বনাব পাৰোঁ তাৰ কাৰণে আমাক লাগিব অলপ মাংস সৰুকৈ কুটি লোৱা বা বটি লোৱা আৰু আমাক লাগিব মছলা তেজপাত জিৰা জালুক জলকীয়া গুড়ি হালধি গুড়ি আৰু নিমখ আৰু আমাক লাগিব পিঁয়াজ আদা নহৰু বটা আদা আৰু জলকীয়া সৰুকৈ কুটি লোৱা আমি কুকাৰত তেল গৰম কৰিম তেলখিনি গৰম হৈছে ইয়াৰ পিছতে আমি ইয়াতে দিম পিঁয়াজখিনি সৰু সৰুকৈ কুটা এইখিনি অলপ ভাজি ল'ম তেলতে এইখিনি অলপ ভাজাৰ পিছতে আমি ইয়াতে আদা নহৰুখিনি দিলোঁ তাৰ পিছত এতিয়া আমি মছলাখিনি দি দিছোঁ মছলাখিনি ভালদৰে ভাজি ল'ম ইয়াৰ পাছত আমি মছলাখিনি ভাজি হ'লে আমাৰ সৰুকৈ কুটি বা বটি থোৱা মাংসখিনি ইয়াতে দিম এইখিনি দি আমি ইয়াতে ভালদৰে লৰাই তেল ওলোৱালৈকে ভাজিব লাগিব আমাৰ তেল ওলাই গৈছে এতিয়া পানীখিনি শুকাইছে মাংসৰ পৰা ওলোৱা এতিয়া আমি ইয়াতে অলপ পানী দিব লাগিব যাতে এইখিনি ভিতৰলৈকে সিজে পানী দি আমি অলপ ইয়াতে আদাখিনি দিছোঁ কাটি থোৱা যিখিনি সৰুকৈ তাৰপিছত কুকাৰৰ ঢাকন বন্ধ কৰি দুটামান চিটি মাৰিবলৈ দিলোঁ আৰু আমাৰ কিমা ৰেডি ধন্যবাদ ভাল লাগিলে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব